নমস্কাৰ সকলোকে আজি এটা বেলেগ ৰূপত ভিডিঅ'টো বনাবলৈ লৈছোঁ চাওকচোন কোন চিনি পাইছানে সেইজনী ময়ে হয় ডিউটিৰ পৰা অহা সময়ত ইমান ৰ'দ দিছে ৰ'দৰ পৰা পুৰা বাচিবৰ কাৰণে বিহুবানখন মুখত মেৰিয়াই লৈ ওপৰত এখন ছাতি লৈ এয়া ডিউটিৰ পৰা আহি আছোঁ বহুত গৰমত ৰ'দত আৰু এইফালে আজি যিহেতু আমতি চোৱা হয় আম ল'লোঁ কল ল'লোঁ আহি এনেকৈ খাই বৈ এতিয়া অকণমান শুই কেনে ওপৰ ছাদত আহিছিলোঁ এইফালে মই ছাদৰ ওপৰত কৈ আছিলোঁ কিন্তু ইমানে শব্দ হৈছে মানে গাড়ীৰ শব্দৰ কাৰণে চাউণ্ডটো শুনা পোৱা নাই তাৰ কাৰণে অফ কৰি দিবলগীয়া হ'ল ৰাতিপুৱা যিহেতু ডিউটি আছিলে তাৰ কাৰণে একো কাম কৰিব পৰা নাছিলোঁ ৰাতিপুৱা কেৱল ঘৰটো মুচি কেনে ডিউটিলৈ গৈছিলোঁ তাৰপিছত এতিয়া আহি মূৰ ধুলোঁ কাপোৰ ধুলোঁ সকলোবোৰ কাম এতিয়াহে চাফা কৰিলোঁ আৰু এতিয়া বাজিছে 6টা মই মানে আহি অকণমান শুব নাপালে ভাল নালাগে দেহাটো অকণমান শুই থাকোঁতে বেলাটো গ'লেই এয়া চাওক 6টা বাজিছে সেই বেলাটো ডুবু হৈছে ইয়াত মানে বহুত দেৰিকৈ সন্ধিয়া হয় যিহেতু এতিয়া কাপোৰখিনি ধুই মানে ওপৰত ছাদত মেলিবলৈ আহিলোঁ ৰ'দ নাই যিহেতু তেনেকৈ শুকাব বহুত যিহেতু গৰম হয় গৰমৰ উৎপাতত কাপোৰ শুকাই যায় ৰ'দ নিদিলে একো কথা নাই দুঘণ্টাতে এনেও শুকাই যাব সেইকাৰণে 6টা বজাত হ'লেও মানে ৰাতি 8টা বজাত ধুনীয়াকৈ শুকাই যাব আৰু এইফালে আমি য'ত থাকোঁ তাৰ মানে বাউণ্ডাৰীটো দেখালোঁ এয়া চাওকচোন এডাল ওচৰত গছ নাই গছ নহ'লেনো কেনেকৈ গৰম নহ'ব কওকচোন এইফালে চাওকচোন মই ফুল ৰুইছিলোঁ ফুলৰ অৱস্থা কি হৈছে এইফালে যিমান পানী দিলেও 2 মিনিটত শুকাই যায় আৰু মইতো বাৰে বাৰে পানী দিবলৈ ওপৰত আহিব নোৱাৰোঁ তাৰপিছত এইফালে সৰু সৰু যে এইবোৰ গলিবোৰ দেখিছে এইবোৰ মানে কি জানানে আধা ঘণ্টা যদি লাগাতাৰ বৰষুণ দি দিয়ে পূৰা বানপানী হৈ যায় পূৰা পানী হৈ যায় এয়াই আৰু দিল্লীত থকা অৱস্থা গৰমত গৰম ঠাণ্ডাত বহুত ঠাণ্ডা তাৰপিছত এইফালে ইহঁতৰ ফুলৰ বাগিচাখন চাওকচোন সদায় পানী দিয়ে ইহঁতৰ যিটো মালিক আছে মানে বহুত সদায় পানী দিয়ে তাৰ কাৰণে ধুনীয়া হৈ আছে বাগিচাখন